Hello, welcome everyone. মই আপোনালোকৰ দোষ উৎপল যোজা বন্ধুসকল কালি ৰিজাৰ্ভ বেংকে কেইটামান বহুত গুৰুত্বপূৰ্ণ ডিক্লাৰেচন কৰিলে আৰু তাৰে মই এটা বিষয়ে কালি এটা ভিডিও বনালো যে আপোনালোকে 3 মাহৰ কাৰণে লোনৰ ইএমআই দিবৰ কাৰণে চিন্তা কৰিব নালাগে 3 মাহ আপোনালোকৰ লোনৰ ইএমআই অফ আৰু হেতু আপোনালোকে শেষত দিবগে লাগিব আৰু লগতে ৰিজাৰ্ভ বেংকে ডিক্লেয়াৰ কৰিছিলে যে যিটো ৰেপো ৰেট হয় ৰেপো ৰেটটো 5.15 ৰ পৰা কমাই আনি 4.4% কৰি দিছে তো এটো কি হয় ৰেপো ৰেট তো হেতু বিষয়ে মই আপোনালোকৰ লগত আলোচনা কৰিম আৰু লগতে এটো কম যে ৰেপো ৰেট কমাই দিলে আপোনাৰ কি লাভ হ'ব ৰেপো ৰেট কি হয় আৰু কমাই দিলে আপোনাৰ কি লাভ হ'ব গতিকে ভিডিওটো শেষলৈকে চাই থাকিব তো বলক দেৰি নকৰো ভিডিওটো আৰম্ভ কৰো বন্ধুসকল ৰেপো ৰেটটো বুজাই দিবলৈ মই এটা একদম সিম্পল সহজ ভাষাত বুজাই দিবলৈ মই এটা উদাহৰণ দিছো ধৰি লওক মই এটা বেংক খুলিলো বেংকটোৰ কাম কি হ'ব ইনকাম কৰাৰ যে মই যিমান মানুহক লোন দিম মোৰ ইনকাম বেছি হ'ব এটা মই লোন দিবৰ কাৰণে মোৰটো ইমান পইচা নাই গতিকে মোক পইচা লাগিব মই এটা কি কৰিম মই ৰিজাৰ্ভ বেংকৰ ওচৰত যাম কাৰণ ৰিজাৰ্ভ বেংক হল কি বেংকৰ প্ৰধান মানে যেনেকৈ এমপি সিলেক্ট কৰে এমপিৰ ওপৰত গৈ প্লেনি প্ৰধানমন্ত্ৰী থাকে তো তেনে গুটে সৰকাৰি বা বেসৰকাৰি সকলো বেংকৰ ওপৰত ৰিজাৰ্ভ বেংক থাকে তো ৰিজাৰ্ভ বেংকৰ পৰা মই পইচা মই লোন লৈ মই মানুহক দিম এতিয়া কথাটো হল কি ৰিজাৰ্ভ বেংকৰ পৰা মই জিটো ইন্টাৰেষ্ট ৰেটত লোন লম সেই ইন্টাৰেষ্ট ৰেটটো কোৱা হয় ৰেপো ৰেট মানে বুজিব পাৰিছে না মই লোন লোৱা কাৰণে জিটো ইন্টাৰেষ্ট ৰিজাৰ্ভ বেংকক দিব লাগিব হেতু কয় ৰেপো ৰেট আৰু এটা আছে ৰিভাৰ্স ৰেপো ৰেট কি হয় যদি মোৰ বেংক বিজনেস বহুত ভালকে চলে মই একদম লোন দিছো মোৰ বেংকৰ পৰা বহুত মানে লোন লৈছে মোৰ ইনকাম বহুত ভাল এটা মোৰ পইচা সব কাম ষ্টাফক পেমেন্ট কৰি মোৰ থাকি গৈছে তো থাকি যোৱা পইচাখিনি কি কৰিছো মই ৰিজাৰ্ভ বেংকক দিছো ৰিজাৰ্ভ বেংকক দিয়া কাৰণে ৰিজাৰ্ভ বেংকও মোক মানে ইন্টাৰেষ্ট দিব তো এটু কোৱা হয় ৰিভাৰ্স ৰেপো ৰেট মই যেটো ইন্টাৰেষ্ট বেংকৰ ৰিজাৰ্ভ বেংকৰ পাম এটো হল ৰিভাৰ্স ৰেপো ৰেট এতিয়া হজে ৰেপো ৰেট বাহিলে বা কমিলে আমাৰ কি সুবিধা হয় তো যদি ৰেপো ৰেটটো কমে আমাৰ সুবিধা হয় কাৰণ কেলে সক ৰেপো ৰেট কমিলে মানে বেংক বিলাকে ৰিজাৰ্ভ বেংকৰ বেছি পইচা লব কাৰণ ৰিজাৰ্ভ বেংকক ইন্টাৰেষ্ট কম দিব লাগিব আৰু বেছি পইচা ললে বেংকৰ হাতত বেছি পইচা মজুত থাকিব বেছি লোন দিব পাৰিব বেছি মানুহে লোন পাব আৰু যেতিয়া ৰিজাৰ্ভ বেংকক কম ইন্টাৰেষ্ট দিব লাগে তো সাধাৰণ মানুহকো বেংকে ইন্টাৰেষ্ট কমত লোন দিব লাগিব ঠিক আছে তো এটা কম ইন্টাৰেষ্টত লোন পালে মানুহে লোন লব ঘৰ বনাব কোনোবাই ব্যৱসায়ত ইনভেষ্ট কৰিব কোনোবাই গাড়ী লব আৰু হেতুৰ পৰা কি হ'ব মাৰ্কেটত পইচাটো ঘুৰি থাকিব টাৰ্নওভাৰ হ'ব লগতে কি হ'ব বহুত মানুহৰ মানে ইনকামৰ ৰাস্তা পাব সেই পইচাটো যেটা মাৰ্কেটত ঘুৰি থাকিব তো এনেকুৱা বিভিন্ন ধৰণৰ সুবিধা হয় হেতু কাৰণে ৰেপো ৰেট যেটা কমি গৈছে এটু কাৰণে এতিয়া আমাৰ মানুহখিনি এটা সুবিধা হ'ব যেটো আপুনি ইএমআই মাহেকত দি আছে ইএমআইটোত মাহেকিয়া যেটো ইএমআই হেতুত অলপ মানে পইচাটো কমি আহিব আৰু যিখন নতুন লোন লব এটো সময়ত এটা কোনে লোন লব এটো যেটো পৰিস্থিতি তো পিছত যেতিয়া লোন লব ৰেপো ৰেট যেটা কমি আছে ইন্টাৰেষ্ট কম দিব লাগিব আৰু যেটো ৰিভাৰ্স ৰেপো ৰেট হয় হেতু যদি সাপোজ বঢ়াই দিয়ে তেতিয়া বেংক বিলাকৰ প্ৰফিট হয় তো এনেকুৱা নহয় যে কিন্তু আমি বহুত এটা সকে মই কথাটো মতে এনেকৈ ভাবি আছে যদি ৰিজাৰ্ভ বেংকে ৰিভাৰ্স ৰেপো ৰেটটো বঢ়াই দিয়ে যে বেংকৰ পইচা বেছি পাব বেছি ইনকাম হ'ব বেছি ভাল হ'ব তেতিয়া কি কৰিব বেংকৰ পৰা আমি বেছি লোন লব পাৰিম কিন্তু তেনেকুৱা নহয় যেতিয়া ৰিজাৰ্ভ বেংকে ৰিভাৰ্স ৰেপো ৰেটটো বঢ়াই দিব তেতিয়া বেংক বিলাকে আপোনামুক পইচা দিয়াতকে কি কৰিব ৰিজাৰ্ভ বেংকত বেছি পইচা ৰাখিব বেছি পইচা ৰিজাৰ্ভ বেংকত ৰাখিব সাধাৰণ মানুহক কম পইচা দিব হেতু কাৰণে কি হ'ব লোন সহজে নাপাব তো হেতু কাৰণে যে ৰিভাৰ্স ৰেপো ৰেট হয় ৰিভাৰ্স ৰেপো ৰেটটো এটা মেইনটেনেন্সত থাকিব লাগে তো মই যিমানটো পাৰো চেষ্টা কৰিলো একদম সহজ ভাষাত বুজাই দিবৰ কাৰণে যদি বুজি পাইছে প্লিজ কমেন্ট কৰিব আৰু এনেকুৱা ইনফৰমেশন এডুকেশনাল আৰু মোটিভেশনাল ভিডিও চাই থাকিবলৈ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব ধন্যবাদ